Good morning everyone. আজি মই এটা নতুন ৰেচিপি লৈছো এগ স্যান্ডউইচ তাৰ কাৰণে লাগিব আপোনালোকৰ পিয়াজ মিডিয়াম সাইজৰ পিয়াজ এটা মই চপাৰত চপ কৰি লৈছো দুটা কণী দুটা মই বইল কৰি লৈছো আৰু এইটো আপোনাৰ জালুকৰ গুৰি আৰু মেয়নিজ আৰু ব্ৰাউন ব্ৰেড আপোনালোকে ইচ্ছা কৰিলে হোৱাইট ব্ৰেডো লব পাৰে তেনে ভিডিওটো চাই থাকা আগলে এতিয়া মই কণী দুটা এনেকে সৰু সৰু টুকুৰাকে কাটি লৈ লম এতিয়া মই বাটিটোত সৰু সৰু টুকুৰাকৈ কাটি লোৱা কণীখিনি দি লৈছো তাৰ পাছত ইয়াতে দি দিম মই পিয়াজখিনি আৰু লগতে দিম আধা চামুচৰ সমান জালুকৰ গুৰি মই ইয়াতে এটা বস্তু দেখাবলৈ পাহৰি গলো সোৱাদ অনুসৰি অকণমান নিমখ দিছিলো সেইটো দেখাব পাহৰি গৈছো আপোনালোকে নিমখটো দি ল'ব আৰু লগতে দিম মই 2 চামুচৰ সমান মেয়নিজ কিছুমানে যদি মেয়নিজ খাই ভাল পায় বেছি তেন্তে ইয়াতে আৰু অকমান দিব পাৰিব কিন্তু মোৰ এইখিনিতে হৈ গৈছে আৰু যি সকলে পিয়াজ খাই বেয়া পায় হেতু আপোনালোকে স্কিপ কৰিব পাৰে এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি লম ইয়াৰ পিছত মই ব্ৰেড এখনত এনেদৰে ধুনীয়াকৈ বহলাই লগাই লম কিছুমানে ইয়াতে ইচ্ছা কৰিলে টমেটো কেটচাপ লগাই পিনে তাৰে ওপৰত এই বেটাৰটো দিব পাৰে মই দিয়া নাই কাৰণ এনেকে খাই বেছি টেষ্টি লাগে মই একেবাৰে সিম্পল কে বনাইছো এখন ৰেডি হৈ গল আৰু 4খন ব্ৰেডৰ কাৰণে দুটা কণী যথেষ্ট হৈ যায় আৰু কিছুমানে বেছিকে বনাব খুজিলে তেন্তে সেই পৰিমাণে আপোনালোকে কণী বইল কৰি লব লাগিব এতিয়া ৰেডি হৈ গল তাৰ পিছত মই তাৱা এখনত ঘি অকণমান দি লগাই লম আপোনালোকে বাটাৰ থাকিলে বাটাৰো দিব পাৰে মোৰ ওচৰত বাটাৰ শেষ হৈ গৈছিল কাৰণে মই ঘি দিছো আৰু যি সকলৰ তাতে বাটাৰ আৰু ঘি দুটাই নাথাকে তেওঁলোকে তেল দি পিনো হেকি লব পাৰে খুব কম সময়তে এইটো ৰেচিপিটো হৈ যায় মই যেতিয়া উলুটা দিম তেতিয়া মই অকণমান ঘি দি লৈছো তাৰ পিছত উলুটাই পিনে আৰু 2 সেকেন্ড মান হেকি লৈ লম এনেকৈ অকণমান ৰঙচুৱা হোৱালৈকে হেকিলে এইটো ৰেডি হৈ যাব এতিয়া মোৰ এইটো স্যান্ডউইচ ৰেডি হৈ গল এইখন হেকা তাৰ পিছত মই নেক্সটখন হেকি লম এইখনো ৰেডি হৈ গল এয়া আমাৰ এগ স্যান্ডউইচ ৰেডি হৈ গল মই ইয়াতে টমেটো কেটচাপ দিছো ৰেচিপিটো বহুত টেষ্টি লাগে খাই পিনে এগ স্যান্ডউইচটো আপোনালোকে চাগে বহুতে এইটো ৰেচিপি বনাইছে আৰু যোনসকলে বনোৱা নাই প্লিজ এইটো ট্ৰাই কৰি চাব আৰু কেনেকুৱা লাগে কমেন্টত জনাব ধন্যবাদ